নমস্কাৰ স্বাগতম জনাইছো মিতালী স্মল ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ আজি মই 4 বছৰৰ পৰা 5 বছৰ বয়সলৈকে চিলোৱা এটা বেবি ফ্ৰক লৈ আহিছো এটো মই ঘৰতে চিলাইছিলো আৰু ইয়াতে মই হ্যান্ড এমব্ৰয়ডাৰী কৰি দিছো আজি এটো মই কেনেকৈ কাটিছিলো আৰু কেনেকৈ চিলাইছিলো আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাম কাপোৰটো প্ৰথমে মই ফ'ৰ ফ'ল্ড কৰি লৈছো বেক পাৰ্ট আৰু ফ্ৰন্ট পাৰ্ট একেলগে কাটিছো দেখিছেনে ফ'ৰ ফ'ল্ড কৰি লৈছো সমানকে লৈছো মই কাপোৰটো কটা আগতে এমব্ৰয়ডাৰীখিনি কৰি লৈছিলো আপোনালোকে যদি কৰিব বিচাৰে তেনেকৈ কৰি ল'ব পাৰে প্ৰথমে মই টপ পাৰ্ট কাটিং কৰিম টপ পাৰ্টটো মই লেন্থ লৈছো 10 ইঞ্চ আৰু বহলটো লৈছো 7.5 ইঞ্চ এই আপোনালোকে চাই লওক আৰু এটো লৈছো 4.5 ইঞ্চ আৰু এইফালে লৈছো মই 4.5 ইঞ্চ কাটলটিটো মই কাটিবৰ কাৰণে আৰু ইয়াৰ বহলটো মই 4.5 ইঞ্চৰ আঁতৰত 3 ইঞ্চ লৈছো মই ইয়াত লিখি গৈছো আপোনালোকে চাই ল'ব পাৰিব আৰু ভিডিওটোৰ শেষত মই ইয়াৰ চাৰ্টখন দি দিম ইয়াৰ সাইজ বিলাক আপোনালোকে চাই ল'ব পাৰিব আৰু এনেকৈ ৰাউন্ড শেপটো আপোনালোকে ইয়াৰ কাটলটিটো কাটি ল'ব পাৰিব আপোনালোকে চাই থাকক মই কেনেকৈ বনাইছো আৰু এতিয়া মই ইয়াৰ নেকটো কাটিম নেকটো মই বহল লৈছো 2 ইঞ্চ এই আপোনালোকে চাইছেনে আৰু ইয়াৰ দীঘলটো লৈছো মই 3 ইঞ্চ আৰু মই ৰাউন্ড নেক কাটিম আৰু ফ্ৰন্ট পাৰ্টটো মই 3 ইঞ্চ লৈছো আৰু বেক পাৰ্টটো মই 2 ইঞ্চ লৈছো কেনেকৈ কৰিছো আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে চালে আপোনালোকে সকলোবোৰ ধৰিব পাৰিব ঘৰতে এটা ধুনীয়া ফ্ৰক নিজেই চিলাব পাৰিব একেবাৰে সহজ আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ল'ব এতিয়া মই ফ্ৰকৰ তলৰ পাটটো কাটিম মই লেন্থ লৈছো 13.5 আপোনালোকে আপোনালোকৰ হিচাপমতে ল'ব মই বৰ বেছি দীঘলকৈ দিয়া নাই আৰু বহলখিনি আপোনালোকে যিমান হিচাপত কুচ ল'ব বিচাৰে তেনেকৈ দিব মই এটা বেজি লৈছো দেখিছেনে বেজিটোত মই সুতাডাল কাঠি লগাই লৈছো আৰু যেটো মই ফ্ৰকৰ তলৰ পাটখিনি কাটিছিলো সেইখিনি দেখিছেনে মই কুচখিনি একেবাৰে মিহি মিহি কৈ দিম সেই কাৰণে বেজিয়ে যেটো সিলাই টানি দিলে সুতাডাল কুচ খাই যায় মই সেই সিলাইটো দি লৈছো আপোনালোকে এনেকৈ দেখিছেনে মই কুচখিনি মোক বহুত মিহি কৰি লৈছো সেই কাৰণে মই মেচিনত কুচ দিব বিচৰা নাই আগতে মই এনেদৰে কৰি লম মই কেনেদৰে কৰিছো আপোনালোকে চাওক এইখিনি দেখিছেনে এনেকৈ মিহি হৈ গল মই সুতাডাল টানি দিয়া লগে লগে কুচখিনি আৰু এইখিনি মই এতিয়া টপ পাৰ্টৰ লগত সমানে মিলাই সিলাই দিম ফ্ৰকৰ বেক পাৰ্টটো সমানে দুভাগ কৰি মই মাজতে অলপ কাটি দিছো দেখিছানে এইখিনি মই হুক লগাবৰ কাৰণে থৈছো আপোনালোকে চেইন লগাই যদি অলপ দীঘলকৈ কাটিব মই ইয়াত এটা হুক লগাম সেই কাৰণে মই অলপ কমকৈ কাটিছো আৰু এইখিনি কাটি মই কেনেকৈ ইয়াত কাপোৰ লগাই দিছো আপোনালোকে ভিডিওটো চালে দেখা পাব